বৰ্তমান শিখৰ আৰু কমলা পচন্দ খাব নোপোৱা ল'ৰাসকলৰ অৱস্থা। হেল্ল' গাইজ, তো সকলোৰে খবৰ বাদ দিয়া, ঘৰত বহি বহি আজিৰ এই ভিডিঅ'টো এনজয় কৰা। ভবা কথা নহয় সিদ্ধি, বাটত আছে পুলিচ বহি। কৰোনাৰ ভয়ত কিছুমানে ইমানেই হাত ধুই আছে যে দেহৰ বৰণ বেলেগ আৰু হাতৰ বৰণ বেলেগ হৈ গৈছে। ৰাছিয়াত বোলে বাঘ আৰু সিংহ এৰিছে যাতে মানুহ ওলাই নুফুৰে। আমাৰ ইয়াত এৰিবলৈ হলে বহুতে বাঘ সিংহ চাবলৈকে ওলাব, দেখাই নাই বুলি। কৰোনাৰ কাৰণে বেলেগ দেশৰ মানুহ ভয়তে ঘৰত সোমাই আছে আৰু আমাৰ দেশৰ মানুহক মাৰি মাৰি ভয় কৰিব কব লগা হৈছে। বৰ্তমান যদি কাৰোবাৰ ঘৰত চুৰিও হয়, মালিকে কিন্তু পুলিচক ফোন কৰিব নোৱাৰিব, কাৰণ তেতিয়া পুলিচে ওলোটাই মালিককে পিটিব আৰু সুধিব যে চুৰিৰ সময়ত তই ক'ত গৈছিলি। পুলিচৰ কোব খোৱাতকৈ প্ৰমাণ হিচাপে লগত লৈ যোৱাই ভাল পায়। দুনিয়াত মাত্ৰ 5% গাৰ্লফ্ৰেণ্ডে পত্নী বনি যায়, বাকীবোৰ ফেচবুকৰ পাছৱৰ্ড হৈয়েই থাকি যায়। ছোৱালীবোৰে দুটা কাম ভালকৈ পাৰে, বয়ফ্ৰেণ্ডবোৰক উল্লু বনাব আৰু উল্লুবোৰক বয়ফ্ৰেণ্ড বনাব। বজাৰ কৰিব যাওঁ, চিধাই আহি কোবাই নিদিব। ছোৱালীবোৰৰ ঘৰত সোমাই থকাৰ অভিজ্ঞতা আছে, আচল কষ্টটো ল'ৰাবোৰেহে ভোগ কৰিছে। তো ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানেই। তো আজিৰ এই ভিডিঅ'টো যদি চাই ভাল পালা তেনেহলে লাইক কৰা আৰু ভিডিঅ'টো কেনে পালা সেইটো কমেন্ট কৰি জনোৱা, আৰু লগতে ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডছৰ মাজত অলপমান শ্বেয়াৰ কৰি দিয়া। তো ফ্ৰেণ্ডছ, পুনৰ লগ পাম আন এটি ভিডিঅ'ত, তেতিয়ালৈকে বাই। এটাই কথা কৈছো তোমাক, দাদাগিৰি কৰি কথা নকবা। এই ধৰি যাবা এতিয়া মই টিউচন কৰাব পাৰো, ইংৰাজী মুণ্ডা চিঙি যাব।